रादाबखौ बुथुमनायावनो बिजेपिनि माखासे दुथांफ्रा धुबुरीनि रादाब बुथुमगिरिफोरनि सायाव गाग्लोबो लोगोसे एनकेटिभिनि केमेराखौबो सिफायना होयो। बेखौ लानानैनो दुंहाव थासारि सोमजियो। मख'नो गोनांदि थांनाय 7 जुलाइनि मोनाबिलि समाव धुबुरी जिल्ला परिषदनि मावख'आव जुलि होनो बानायदोंमोन। बे सरकारि मावख'आव धुबुरीनि एनकेटिभिनि रादाब बुथुमगिरि राजीब शर्मा आरो केमेरामेन रादाब बुथुमनो थांदोंमोन। बे समावनो रादाबखौ बुथुमनायावनो बिजेपिनि माखासे दुथांफ्रा धुबुरीनि रादाब बुथुमगिरिफोरनि सायाव गाग्लोबो लोगोसे एनकेटिभिनि केमेराखौबो सिफायना होयो। बेखौ लानानैनो मैया बतझर प्रेस क्लाबनि रादाब बुथुमगिरिफोरजों लोगोसे गुबुन गुबुन दोलोआ गोसोम बेस गाननानै सोमावसारदों। मैया साननि 1 रिंगायाव 1 घन्टा बतझर प्रेस क्लाबनि रादाब बुथुमगिरिफोरजों लोगोसे कृषक मुक्ति संग्राम समष्टि, शास्त्र मुक्ति संग्राम समष्टि आसाम सैख्या, लुगु संग्राम समष्टि, गरिया मरिया देसि जातीय परिषदआ गोसोम बेस गाननानै सोमावसारनाय हाबाफारि लादों। रादाब बुथुमगिरिखौ गाग्लोबनाय गुन्डाफोरखौ हमनानै थाबैनो साजा होनो थाखाय दाबि खालामदों। শেহতীয়াকৈ দেখা গৈছে যে ৰাজ্যত সাংবাদিকৰ ওপৰত নিগ্ৰহ ঘটনা দিনক দিনে বৃদ্ধি পাইছে। কিছুদিন আগত বকত আব্দুল ৰব নামৰ সাংবাদিকক কিডনেপ কৰি লৈ হত্যা কৰা হ'ল। তাৰ পিছত আমি সাংবাদিক সন্থাই এই ক্ষেত্ৰত CBI তদন্ত বিচাৰিছিলোঁ, কিন্তু অসম চৰকাৰে এই ক্ষেত্ৰত কোনো কাণ সাৰ দিয়া নাই। আজিলৈকে CBI তদন্ত ঘোষণা নকৰিলে। যোৱা শুক্ৰবাৰৰ দিনা সাতগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আমাৰ সাংবাদিক একজন বাতৰি পৰিৱেশন কৰিবৰ কাৰণে থানাত যেতিয়া গৈছিল তেতিয়া দুৰ্ব্যৱহাৰ কৰা হয়। তাৰপিছত আমি বিভিন্ন ঠাইত অসমৰ ইয়াৰ ক্ষেত্ৰত প্ৰতিবাদ কৰিছিলোঁ যে এই আৰক্ষী বিষয়াজনক অতি সোনকালে নিলম্বন কৰিব লাগে আৰু শাস্তিৰ ব্যৱস্থা কৰিব লাগে। কিন্তু এইখন চৰকাৰত দেখা গ'ল তেখেতসকলে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে আৰু সেই আৰক্ষী বিষয়াজনৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ঠিক তনুৰূপ ঘটনা শুক্ৰবাৰৰ নিশা ধুবুৰীৰ এটা ব্যক্তিগত চেনেলৰ সাংবাদিক তথা ধুবুৰী প্ৰেছ ক্লাবৰ সভাপতি ৰাজীৱ শৰ্মা ডাঙৰীয়া ধুবুৰী জিলা পৰিষদত কাৰ্যালয়ত এখন বিবাহ অভ্যৰ্থনা চলি আছিল আৰু চৰকাৰী কাৰ্যালয়ত কেনেকৈ বিয়া এখন চলিব পাৰিলে তাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত দেখা গৈছে যে শাসকীয় পক্ষৰ কিছুমান গুণ্ডা বাহিনীয়ে ৰাজীৱ শৰ্মা আৰু তেখেতৰ কেমেৰা পাৰ্চনক বেয়াভাৱে মাৰপিট ঘটনা সংঘটিত কৰে আৰু কেমেৰাটো কমপ্লিটলি ভাঙি পেলোৱা হয়। তাৰপিছত আমাৰ প্ৰেছ ক্লাবে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। এজাহাৰ দাখিল কৰাৰ আজি 3 দিন পাৰ হোৱাৰ পিছতো এজনা গুণ্ডা বাহিনীক আজিলৈকে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। আজি আমি প্ৰশ্ন উত্থাপন কৰিছোঁ এই প্ৰতিবাদথলীৰ পৰা যে শাসকীয় পক্ষৰ নেতা হোৱাৰ কাৰণেই তেখেতক গ্ৰেপ্তাৰ কৰিব পৰা নাই নেকি ধুবুৰী আৰক্ষীয়ে, নে শাসকীয় পক্ষৰ কাৰণে বেলেগ এখন আইন আৰু সাধাৰণ ৰাইজৰ কাৰণে বেলেগ এখন আইন। আমাৰ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে শাসকীয় পক্ষৰ নেতা হোৱাৰ কাৰণেই তেখেতক আজি ৰক্ষণাবেক্ষণ দিছে নেকি ধুবুৰী পুলিচে। আজি এই প্ৰতিবাদথলীৰ পৰা আৰু এটা প্ৰশ্ন কৰিব খুজিছোঁ। ধুবুৰী জিলা পৰিষদৰ যিজন CEO বিশ্বজিৎ গোস্বামী অসম চৰকাৰৰ নাক কাণ কাটিছে। কাৰণ ইয়াৰ পৰা প্ৰমাণ হ'ল যে অসম চৰকাৰৰ পইচাৰ অভাৱ হৈছে। পইচাৰ অভাৱ হোৱাৰ কাৰণেই জিলা পৰিষদৰ কাৰ্যালয়টো বিবাহ ভৱন বুলি ভাড়া দিছে বুলি প্ৰত্যক্ষ কৰি জিলা পৰিষদৰ চেয়াৰমেনজনে কৈছে। ইয়াৰ পৰা এটা কথা প্ৰমাণ হৈছে যে অসম চৰকাৰৰ পইচাৰ অভাৱ হৈছে, সেইকাৰণে চৰকাৰী কাৰ্যালয় এটা ভাড়াত দিছে আৰু সেই বাতৰি পৰিৱেশন কৰিব যোৱাকৈ আমাৰ সতীৰ্থ সাংবাদিক ৰাজীৱ শৰ্মাক বেয়াভাৱে মাৰপিট কৰা হ'ল, কেমেৰা পাৰ্চনক বেয়াভাৱে মাৰপিট কৰা হ'ল। ইয়াৰ প্ৰতিবাদত আজি আমি বতঝৰ প্ৰেছ ক্লাবে ক'লা বেজ পৰিধান কৰি আজি 1 ঘণ্টা ধৰ্মঘট পালন কৰিছোঁ।
আৰু এই প্ৰতিবাদথলীৰ পৰাই অসম চৰকাৰক সকীয়াই দিছোঁ, যদি অতি সোনকালে বক্কৰ হত্যাকাণ্ডৰ CBI তদন্ত ঘোষণা নকৰে, সাতগাঁও আৰক্ষী বিষয়াজনক যদি শাস্তিমূলক কোনো ব্যৱস্থা গ্ৰহণ নকৰে, আৰু ৰাজীৱ শৰ্মাক আক্ৰমণ কৰা যিসকল ভেৰণীয়া গুণ্ডা বাহিনী যদি গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে কিন্তু আজি আমি ৰাজপথত নামিবলৈ বাধ্য হ'ম। কাৰণ আমাক নিৰাপত্তা লাগিবই। আমি কাম কৰিম, আমি ৰাইজৰ হৈ কাম কৰোঁ, ৰাইজৰ যিখিনি দুখ দৰ্শক সেইখিনি ৰাইজৰ আগত বিশ্বৰ আগত আমি প্ৰতিষ্ঠিত কৰোঁ। ইয়াক কৰিব যাওঁতে কাৰোবাৰ স্বাৰ্থত ব্যাঘাত হ'ব, এই কথা কিন্তু ব্যাঘাত হ'ব আৰু আমাক আক্ৰমণ কৰিবলৈ এই কথা কিন্তু আমি মানি নলওঁ। সেইকাৰণে মই আজি বিমৌনভাৱে আহ্বান জনাইছোঁ অসম চৰকাৰক, অতি সোনকালে ইয়াৰ প্ৰতি ব্যৱস্থা কৰক, নহ'লে কিন্তু আমি ৰাজপথত নামিবলৈ বাধ্য হ'ম। যোৱা শুক্ৰবাৰে ধুবুৰী জিলাৰ জিলা পৰিষদৰ কাৰ্যালয়ত যি অঘটন হৈছে, অৰ্থাৎ আমাৰ সংবাদ মাধ্যমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰাজীৱ শৰ্মাক নিউজ কৰিবলৈ যাওঁতে সেই ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ৰ যি বিষয়াসকল বা ৰাজনৈতিক নেতাসকলে যি আক্ৰমণ কৰিলে, তাক সদৌ অসম গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদৰ পৰা আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু এই ক্ষেত্ৰত যাতে অসম চৰকাৰ আৰু প্ৰশাসন বা গৃহ বিভাগে ইয়াৰ উচিত তদন্ত কৰি যিসকল কালপ্ৰিট তাত জড়িত আছে, সেই ৰাজনৈতিক নেতাই হওক বা সেই কাৰ্যালয়ৰ যি ডাঙৰ বিষয়াই হওক বা আমলাই হওক, তেখেতসকলক মানে অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু সেই যিটো আজি পৰ্বতজোৰা প্ৰেছ ক্লাবৰ তৰফৰ পৰা যি অনশন বা কলা বেজ পৰিধান কৰি যি অনশন ইয়াত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, তাতে আমাৰ সদৌ অসম গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদে সম্পূৰ্ণ সহযোগ কৰিছোঁ, আমি সহযোগ কৰিছোঁ। আৰু অনাগত দিনতো আমি সাংবাদিক বন্ধুসকল তথা সংবাদ মাধ্যমক আমি সহযোগ কৰিয়ে যাম। কিন্তু মই এই অনশনস্থলীৰ পৰাই মই প্ৰশাসনক মই দাবী জনাইছোঁ যে অতি সোনকালে যিসকল কালপ্ৰিট জড়িত আছে, সকলো কালপ্ৰিটক সেই ৰাজনৈতিক নেতাই হওক আৰু অফিচাৰে হওক বা বিষয়াই হওক, সেইসকলক অতি সোনকালে কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিব লাগে। এইখিনি আমাৰ দাবী।